এভৰিৱান কি খবৰ সকলোৰে মই ৰশ্মি হাজৰিকা মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ এইকেইজনী মোৰ লগৰকেইজনী এনকেইজনীও আছে অনামিকা দীপিকা ৰুমি গোটেইকেইজনী আমি চাৰিজনী আজি আহিছোঁ মাধৱদেৱ কলাক্ষেত্ৰ চাবলৈ। আগলৈ চাই থাকক। আহি আছোঁ ৰাস্তাত ভিডিঅ'টো অকণো স্কিপ নকৰিব, চাই থাকক আৰু আপোনালোকক একদম একেবাৰে লগ পাম কলাক্ষেত্ৰত। চাই থাকক। আমি ফাইনেলি ইয়াতে পাই গ'লোহি। গেটৰ ওচৰত একো ভিডিঅ' চিডিঅ' বনোৱা নহ'লে, কাৰণ ইয়াতে গেটৰ ওচৰত সোমাওঁতে কিছুমান ৰুল ৰেগুলেশ্যন থাকে, কিবা কিবি চেক কৰা হয়, চ' ভিডিঅ' বনাব নোৱাৰিলোঁ। ইয়াতে আহি দেখিছোঁ যে মাইনাকেইজনীয়ে পূৰা ঝুলনা খেলি আছে। সিহঁতৰ কাৰণেই হয়, সৰু ল'ৰা ছোৱালীৰ বাবে, চ' খেলিছে। 내 인생의 포커스가 지금에 맞춰진 걸까? 따뜻한 모닝커피의 향기가 오늘 하루도 날 기대하게 만드는 걸. 우리 오늘은 또 어떻게 지낼까? 아무 말도 하지 않아도 난 좋아. 너의 눈만 바라봐도 내 모든 걸 다 알 것 같아. ইয়াতে আহিলোঁ, বহুত ভাল লাগিলে। গোটেই ঘূৰিলোঁ আমি গোটেইকেইজনী। শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। চবে একদম পুৰা ইয়াত ফটো উঠি আছে। ফটো মেইন ইয়াত একদম ফটো মাৰিবলৈ হেতা হ'ব লাগে। চালোঁ মেলিলোঁ হৈ গ'ল, মানে চব চালোঁ নহয়, মানে আহিছিলোঁ আমি একদম আধা চালোঁ, আধা বহুত বেছি ভৰি বিষাইছে, কাৰণ একেদিনাই এইটো মানে চাই মেলি গোটেই আদায় কৰাটো এইটো পচিবল নহয়, ইটছ নট পচিবল। আমি এক্সাম দি মেলি আহিছোঁ, ভাগৰো লাগিছে, আৰু ৰাতিপুৱা 7টা বজাতে এক্সাম দিব আহিছোঁ, মানে ঘৰৰ পৰা ওলাই আহিছোঁ, খাই মেলি অহা নাই, ভোক লাগিছে। ইয়াতে একো খাবৰ ব্যৱস্থাও নাই, মানে একো খাবলৈ ওচৰত তেনেকুৱা একো নাই। আমাৰ কাৰণে বেছি ভাল লাগিছে সেইটোৱে। তাৰপিছত সেইটো কাৰণে চালোঁ, একেদিনাই চাই শেষ কৰাটো পচিবল নহয় বাৰু, সেইটো কাৰণে আকৌ এদিন আহিম আমি, সেইদিনাও ভ্লগ ধামাকা ভ্লগ আহিব, চবে চাব। সেয়াই আৰু যামগৈ আৰু গোটেই নাচাব 내 인생의 포커스가 지금에 맞춰진 걸까? 따뜻한 모닝커피의 향기가 এনেই বহুত ধুনীয়া ভিউ হয়, বাট কালি বহুত বুজাতে বৰষুণ দি আছিলে নহয়, সেইটো কাৰণে অকণমান য'তে ত'তে পানী চানী গোট খাই আছে, এনেই বহুত ধুনীয়া আল্টিমেট ভিউ। এয়া আমি লাহে লাহে তাৰ পৰা ওলাই আহিব লৈছোঁ, কাৰণ বিৰাটেই বেছি ভোক লাগিছে। আগত গৈছোঁ একো নোখোৱাকৈ আহিছিলোঁ আমি, এতিয়া কিবা এটা গৈ খাই লওঁগৈ গোটেইকেইজনী। বহুত বেছি ভাল লাগিল ইয়াত আহি। থেংক ইউ দীপিকা, তোৰ বাবে আহিলোঁ, কাৰণ এই বহুত বেছি আমাক ফ'ৰ্চ কৰি আছিলে ব'ল ব'ল। আমি ফাৰ্ষ্টত নাযাওঁ কৈছিলোঁ, বাট তাই ফ'ৰ্চ আপ কৰি কৰি আমাক আনিলে। থেংক ইউ, ভাল লাগিলে তোৰ বাবে বহুত বেছি ইয়াতে এণ্টাৰটেইনমেণ্ট পালোঁ, বহুত ভাল লাগিলে। মোৰ চেনেলটো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, এইটো মোৰ প্ৰথম ভিডিঅ' ইউটিউব চেনেলত। বনাম ভাবা নাছিলোঁ আজি, কিন্তু লগৰকেইজনীয়ে বহুত ক'লে যে বনা আজি ইমান ধুনীয়া ঠাইলৈ আহিছোঁ, বনা, সেইটো কাৰণে বনালোঁ। আশা কৰোঁ সকলোৱে মৰম দিব মোক। আহিবৰ টাইমত ৰুমিয়ে নামঘৰত সেৱা চেৱা কৰি লৈছে, লগতে ময়ো কৰি ল'লোঁ অকণমান। গুৰুজনাৰ নামঘৰ
আৰু দাদাজনে গেটখন খুলি দি মই ভিডিঅ' কৰি থকা দেখি বাই বাই দিছে পূৰা। আৰু থেংক ইউ দাদা, ইমান বেছি ভাল বিহেভিয়াৰ কৰাৰ বাবে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।